সচৰাচৰ আমাৰ ওচৰে পাজৰে বহু মানুহ থাকে, যাৰ কিছুমানক আমি চিনি পাওঁ, কিছুমানক নাপাওঁ, কিছুমান আপোন, কিছুমান পৰ। কিন্তু কি হয় জানানে, প্ৰতিটো মুহূৰ্ত আমি বহু মানুহৰ মাজত থাকোঁ যদিও আমাক বুজি পোৱা মানুহ কিন্তু বহুত কম সংখ্যক ওলায়। সেয়েহে ক'লো যে মোক যদি বুজিব পাৰা, বুজি ল'বা। মোৰ মৌনতাত এক গভীৰ আৱেগ আছে। যদি তুমি কিছু ক্ষণ পাৰা, তেনেহ'লে মোৰ কাষত বহি ল'বা। যিবোৰ কথা মই ক'ব পৰা নাই, মোৰ দুচকুত যদি পঢ়ি ল'ব পাৰা, পঢ়ি ল'বা। যদি পঢ়াৰ পিছতো সকলো বুজিব নোৱাৰা, তেনেহ'লে অনুভৱ কৰি ল'বা। মই মোৰ দুটি ওঁঠ বন্ধ কৰি থৈছোঁ। হৃদয়ৰ গোপনতাত থকা কথাবোৰ যদি উলিয়াই ল'ব পাৰা, উলিয়াই ল'বা। তোমাৰ সংগৰ আৱেগত মই সকলোবোৰ ব্যাখ্যা কৰি দিম। তুমি যদি মোক বুজি পোৱা, মই সকলোবোৰ খুলি কৈ দিম প্ৰতিটো উজাগৰিৰ নিশাৰ অস্থিৰতা, কৈ দিম বিফলতাত আত্মহাৰা হোৱাৰ কথা। অনুৰোধ কৰিছোঁ তোমাক, যদি বুজিব পাৰা, সকলোবোৰ বুজি ল'বা। মোৰ মৌনতা যদি পঢ়িব পাৰা, সকলোবোৰ পঢ়ি ল'বা। হ'ব, আজিলৈ ৰাখোঁ। তুমি নিজৰ যত্ন ল'বা।